to welcome my YouTube channel. মই এটা আহি আছো গালি কোন জায়গাত কি কথা সকলো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান এটা সৰু ভাইটি ধুনীয়া কি কাম কৰিছে বা কি কৰে কি নকৰে সকলো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক লেটস গো। এইয়া ভাইটি ৰখি আছে দৰ্জা সন্মুখত। বৰ্তমান লগ পালো। ভাইটি লগ পাই ভাল লাগিলে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী কাৰ্তিক গায়ন। কাৰ্তিক গায়ন। তাৰপিছত পঢ়ি আছা না? তাৰপিছত এতিয়া কি শ্ৰেণী পঢ়া? ক্লাছ 7। সকলো ভাল? ঘৰত কোন কেনে আছে? মা আছে, দেউতা আছে, ভণ্টি আছে, দাদা আছে, আইতা আছে। তাৰপিছত তোমাৰ পঢ়া শুনা বাহিৰে তুমি কিবা কৰা নি? আউট কৰা। ব'লা তোমাৰ আউটখিনি চাওঁগৈ। শিকি আছা? ব'লা ব'লা। এই একদম ধুনীয়া ধুনীয়া ডাঙৰীয়া বাম্পাৰ ডাঙৰ ডাঙৰ পিক্সাৰ আঁকে। সেইকাৰণে ব'লক চাবলৈ চেষ্টা কৰোঁ। এ ভাইটি কি ধুনীয়া অসমীয়াত আগতে গান এটা আছিলে, মাজনী লৈ আহিছো কেমেৰা, ঐ মাজনী লৈ যাম তোমাক চেহেৰা, ঐ মাজনী ফকা বেৰত ওলমাই থম। কি ধুনীয়াকে বেচেৰা গাখীৰ খাই আছে কৃষ্ণ কলিয়াই। চাওক কি বঢ়িয়া আঁকিছে। চেষ্টা কৰিছে ভালকে চেষ্টা কৰক। এইটো বাম পাম বঢ়িয়া বঢ়িয়া পিক্সাৰ আঁকি থৈছে দেখিছেনে? ভগৱানৰ পিক্সাৰ আঁকি থৈছে। এইবিলাক ঘৰ ঢোল খোল চব ধুনীয়াকৈ আঁকি দেখিছেনে? চৰাই এইফালে আমাৰ চবতকৈ ডাঙৰ বস্তু আঁকিছে এইখন কি বুলি কয়? শৰাই আঁকি থৈছে। চবচে বেষ্ট ধুনীয়া লগা মৰমৰ ছোৱালীজনী আছে এইজনী। কেতিয়াবা সি আউট কৰা পিক্সাৰ লেখা সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। কিন্তু আজি পৰিৱেশ অধ্যয়নৰ কিবা হেৰি কৰি থোৱা আছে। এই আমাৰ বৰ্তমান ছাৰ হয়। ছাৰ লগ পাই ভালে। মোৰ স্কুলত এই আমাৰ কাৰ্তিক গায়নে পৰিৱেশ অধ্যয়নৰ দুটা পিক্সাৰ আঁকি পেলাই তেখেতে ৫ম শ্ৰেণীৰ পৰা 6লৈ যাওঁতে ফাৰ্ষ্ট ডিভিজনত পাছ কৰি কিনি গৈছে। শুনিছে মোৰ মুখেনো কি শুনিবা, ছাৰৰ মুখেদি শুনিছে প্ৰশংসা শুনিছে। সি ইমান ধুনীয়া পঢ়া শুনা সকলো ভাল। কিন্তু এটা কথা কি, কোনোবাই যদি ভালকৈ সহায় কৰিব বিচাৰে, তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থাবোৰ ইমান ঠিক দেখা নাই মই যিটো পৰিৱেশ দেখিছোঁ। সেইকাৰণে কোনোবাই যদি সহায় কৰিব বিচাৰে আউট কৰাৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আপোনালোকে আৰু আগুৱাই আহক। যি লোকৰ ধন টকা পইচা আছে আগবাঢ়ি আহক, তেওঁক সহায় কৰক। এতিয়া ভাইটি তুমি যে শিকি আছা আউট কৰা, মাহিলী কিমান দিবলগীয়া আছে ফিজ? 250। যিটো পৰিৱেশত ডাঙৰ হৈছে মানে বাপেকে 250 টকা ঘটিবলৈ হ'লেও বহুত 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 কষ্ট কৰিবলগীয়া হৈছে। কিয় কষ্ট কৰিবলগীয়া হৈছে জানেনে? মানে অলপ পৰিৱেশটো গাঁৱলীয়া হয়, তাৰ কাৰণে ধন টকা পইচা ঘটিবলৈ কোনো সুবিধা নাই। যেনেকৈ আমাৰ হাজিৰা চাজিৰা কৰে, তেওঁলোকে খেতি পথাৰ কৰি ধুনীয়াকৈ চলি মানে মোটামুটি চলি আছে আৰু, হয় নাই? তাৰপিছত এতিয়া তোমাৰ ভৱিষ্যত কল্পনা কি? উকিল হ'ব মন আছে। গান চান গাই কিবা কিবি ভাল পোৱা নি? আউট পা তোমাক যদি বহুত ভাল ডাঙৰ টিচাৰজনে যদি আউট কৰিবলৈ শিকাব বিচাৰে, তোমাৰ তাত প্ৰতিভা আছেনে? আছে। তুমি অনুৰোধ কৰিব বিচাৰা নাই ৰাইজৰসকলক? কি বুলি কৰিব বিচাৰা? মানে আশীৰ্বাদ দিয়ে। আপোনালোকে এটাই লক্ষ্য কৰক, বাপেকে যি নেকি দিন হাজিৰা কৰি খোৱা, তাৰ কাৰণে সম্পূৰ্ণ মানে এটা দুটা মানে ইটা গোটাই পিনি চিমেণ্ট বনাই দি সম্পূৰ্ণ ক্লিয়াৰ কৰি পোৱা নাই। এফালে মানে এনে বনাই আছে জাষ্ট। কি কৰিব, আজিকালি মানুহৰ জীৱন ঘৰতো লাগে। কেলে ঘৰ যদি সদায় দিন ৰাতি পানী খোৱা হয়, তাত পঢ়া শুনা ইত্যাদিলে আপোনাৰ প্ৰব্লেম হয়। তাৰ কাৰণে মানে যিমান পাৰিছে বাপেকে ল'ৰাটোক 250 টকা দি মানে আউট কৰাত শিকাবলৈ চেষ্টা কৰিছে বা খোৱা বোৱা সকলো চেষ্টা কৰে। সেইকাৰণে কৈছোঁ মই, আপোনালোক যদি বহুত কোনোবা ভাল মানে আউট কৰা টিচাৰসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আছে আপোনালোকে আগুৱাই আহক, সহায় কৰিব আগবঢ়াওক, ল'ৰাটোক শিকাওক। আপোনালোকে পিক্সাৰটো লক্ষ্য কৰিছেনে? চাই লওক কি ধুনীয়া পিক্সাৰ আঁকিছে। চাই লওক এইফালে চাই লওক এই পিক্সাৰটো আপোনালোকে লক্ষ্য কৰিছেনে? শ্ৰীকৃষ্ণ যিটো মানে পোৱালীয়ে গৰু যিটো গাখীৰ খাই থকা, সেইটো মানে ল'ৰাটোৱে ইমানেই সপোন আছে। বেৰত মানে ধুনীয়াকৈ এনেকৈ আঁকি থৈছে, আঁকি পিনি বেৰত আঁকি থৈছে। আৰু যুদ্ধ ভাওনা পাঠ কৰি ভাল পায় সবাই নিচিনা লাগিছে, দেখিছে নাই?
এইটো বঢ়িয়া অঁ লব খোৱা ভাল হৈছিলে তাৰ কাৰণে এইটো আঁকি থৈছে আকৌ লগ পালোঁ যেনেকৈ মোৰ ভিনদেউ ভিনীয়েক আহিছিলোঁ ধুনীয়াকৈ খাই বৈ ল'লোঁ সকলো কথা বতৰা পাতিলোঁ এতিয়া যাবলৈ হৈছে ল'ৰাটোৱে ইমান ধুনীয়াকৈ পিকচাৰ আঁকে বা বহুত কষ্ট কৰি বাপেকে মানে ল'ৰাটোক আগুৱাই নিবলৈ চেষ্টা কৰিছে চাই লওক আপোনালোকে ঘৰখন চালে এনেই অনুভৱ কৰিব দিন হাজিৰা কৰি য'ত 250 টকা পায় তাৰে যদি 20 টকা ইটাত লগাই 30 টকা ল'ৰাটোক খুৱায় বাকী কেইটকা ঘৰত তেল নিমখ বজাৰ কৰিবলগীয়া হয় ইমান কষ্ট কৰি হ'লেও মানে বাপেকে কেতিয়া সাহস অনুভৱ মানে যিটো কৈছে বহুত কষ্ট কৰি আজি ল'ৰাটো আগুৱাই নিবলৈ চেষ্টা কৰি আছে বা মই বাপেকক সকলো চিনাকি কৰি দিলোঁ আপোনালোকক মানে লৈ আহি ব'লক চিনাকি হৈ যাওঁ এতিয়া আপোনাৰ লগ পাই বহুত ভাল লাগে ল'ৰাটোৱে যিখিনি কষ্ট কৰিছে তাৰ বিষয়ে কিবা ক'ব বিচাৰে নেকি ল'ৰাটো যিখিনি আগ্ৰহ আছে সেইখিনি মই আগুৱাই যাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ কিন্তু যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই কাৰণ আৰ্থিক অৱস্থা সিমান ভাল নহয় যে সেইটো কাৰণে আগুৱাই যাব পৰা নাই তাৰপিছত আপোনাৰ ঘৰ ঠিকনা সঠিক মোৰ পৰা জনাতকৈ আপোনাৰ পৰা যদি ৰাইজে জানিব পাৰে বেছি ভাল পাব সেইকাৰণে ঘৰৰ ঠিকনাটো সম্পূৰ্ণ এড্ৰেছটো কৈ দিয়কচোন আমাৰ জিলা ধেমাজি মহকুমা জোনাই গাঁওখনৰ নাম 2 নং সন্তপুৰ গালিপথা পঞ্চায়তটো চিগা তাৰপিছত আপুনি ল'ৰাটোৰ কাৰণে ৰাইজক কিবা অনুৰোধ কৰিব বিচাৰে নেকি ল'ৰাটোক তেনেকৈ অনুৰোধনো কি কৰিম মোৰ যিমানখিনি শকতি আছে সেইখিনি আগবঢ়াই নি আছোঁ পিছৰ পৰাই যিমানখিনি চেষ্টা কৰি আছোঁ যিমান পাৰোঁ সিমানখিনি আগবঢ়াই নিম বুলি মই চেষ্টা কৰি আছোঁ বাৰু মানে ৰাইজৰ সঁহাৰি আপোনাক লাগে নে নালাগে ৰাইজে সহযোগ কৰিলে মই সহায়ৰ কাৰণে অনুৰোধ কৰিব বিচাৰে তো সেইটোকে খোলা চুলিকৈ কৈ দিয়ক ৰাইজে যদি আগবঢ়াই নিব বিচাৰে নিজৰ গাঁও বা নিজৰ জিলা বা নিজৰ ডিষ্ট্ৰিক্টৰ মানুহ বুলি অকণমান আগবঢ়াই নিব বিচাৰে ৰাইজে সহায় সহযোগ কৰিলে মানে ভাল আৰু ভাল কথাটো সেইটোৱে ক'ব বিচাৰিছোঁ এয়া হৈছে আমাৰ মহাক ল'ৰাটো মহাক এয়া হৈছে বাপেক সকলোকে লগ পাই ভাল হৈছে এই মহাকক মই সুধিব বিচাৰিম যে মানে কি কয় আমি আপা বুলি কওঁ মানে এতিয়া মহা বায়েক মানুহজনী বায়েকৰ ল'ৰা দেই যে ইমান ধুনীয়া পিকচাৰ আঁকিছে মহাক্ষেত্ৰৰ অনুভৱটো কেনেকুৱা মোৰতো বহুতেই ভাল লাগে কালিলৈ যদি ভাল মানুহ হ'লে মানে মোৰ কাৰণে ভাল যথেষ্টকৈ ভাল বোলে সেইটোৱে মই কৈছোঁ সেইটোৱে কৈছোঁ সকলো ৰাইজক আপোনালোকৰ ঘৰৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব দেই সেইকাৰণে যি নেকি এতিয়া সন্ধিয়া টাইম হৈছে কেমেৰা পিছতো ইমান ঠিক নাই চাই লওক এয়া ঘৰৰ দৃশ্য দেখিছেনে এইফালে এয়া হৈছে কি হয় গম পাইছেনে ল'ৰাটো হ'ব আইতা বুলি ক'লে আমাক মানে সাধু কথা মনত পৰে হয় নাই জোনাকাটি আইতা সাধু কথা মনত পৰে ল'ৰাটোৱে ইমান ধুনীয়া পিকচাৰ আঁকিছে আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা লাগিছে মনৰ অনুভৱটো মই তাকে সদায় মাক দেউতাকক কওঁ ল'ৰাটো ভাল যাবলৈ দে কষ্ট কৰ অকণমান দুপইচা যাতে কেনিবাদি উলিয়াই ল'ৰাটো আগুৱাই যাবলৈ দে আৰু সি ভাল পথ এটা পালা ময়ো সুখী আৰু এতিয়া যদি তাৰ ৰাইজে অকণমান সহায় সাৰথি কৰে তেতিয়াহ'লে মোৰ নথৈ আনন্দ যাতে ভাল পথলৈ যাওক সেইটোকে আহ্বান কৰিছোঁ শুনিছে আইতাকৰ কথাখিনি শুনি আপোনালোকে অনুভৱ কৰিছে যি নেকি আইনাই অনুৰোধ কৰিছে আপোনালোকৰ ঘৰত আগুৱাই আহক সহায় আগবঢ়াওক বেচাটো ভৱিষ্যত কল্পনা আছে বহুত উকিল হোৱা তাৰ কাৰণে চবে মানে হাত আগবঢ়াওক তেতিয়া সি ডাঙৰ হওক এদিন এটা হিন্দীত মানে দিশা আছে মানে আপোনাৰ যদি 50 টকা আছে কোনোবাই বিপদত পৰিছে তাক আপুনি 50 টকা দি সহায় কৰক সি যদি ধনী হয় মানে আপুনি যদি 50 টকা লৈ ধনী আছে আপুনি যদি দুখীয়া মানুহ পায় মানে সেই 50 টকা দি আপুনি সহায় কৰক তেতিয়া সি যদি ধনী হয় তেতিয়াহে মানে গোটেই অসম বা ভাৰতখন উন্নত পথলৈ যাব হয় নহয় উন্নত পথলৈ সেনেকৈ যাব নাই যদি আজি মোৰ আছে কাকো যদি মই নিদিওঁ উন্নত পথত যাব জানো কিন্তু সেইকাৰণে মই যিসকলৰ ধন টকা পইচা আছে বা ভাল আউট কৰা টিচাৰ আছে সেইলোকক ক'ব বিচাৰিছোঁ আপোনালোকে জানে আপোনালোকৰ শিক্ষাটো তেওঁক দিব চেষ্টা কৰক বা আগুৱাই আহক তেতিয়াহে অসমখন উন্নতলৈ যাব মোৰ ফালৰ পৰা সেইটোৱে অনুৰোধ কৰিছোঁ আপুনি সাধু কথা এটা কৈ দিয়ক সৰু হোৱা থুলমূলকৈ এই ককা মাটি কথা ক'লেহে হ'ব আমাৰ সৰুজনী ছোৱালী তাইক
অকণমান গান গাবলৈ দিয়া নাচিবলৈ দিয়া অঁ ঠিক আছে ধনী হৈ জানো ভনীয়েকে বোলে গান গাই ভাল পায় নাচি ভাল পায় বলক লৈ যাওঁ দেহাজনে মিচিক মিচিক হাঁহি মাৰি আছে গান এটা গাই দিয়া গান এটা গান এটা গাই দিয়া আকৌ যিটো মিচিকি হাঁহি মাৰিছে ল'ৰা পতাবই নিচিনা লাগিছে নহয় গান এটা গা কি কৰিবি অঁ নাচিবি বল মজা লাগিছে আকৌ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভাল লাগিছে ওম প্ৰকাশ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট লাইক শ্বেয়াৰ কৰি দিব নাপাহৰিব যিসকল নতুন নতুন গায়ক আছে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ মনত অলপ সাহস আৰু উৎসাহ বাঢ়ে মানে ভিডিঅ' বনাবলৈ ভাল লাগে আৰু যিমান যি হ'লেও আহিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ সেইকাৰণে পাহৰি নাযাব প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আজিলৈ বাই বাই টাটা দিলোঁ ইমানতে কালি পুনৰ আকৌ লগ পাম আপোনালোকৰ সকলো